আছে হয় আজি তাৰ মানে আমাৰ মহামান্য আদালত যে কোচ জয়দেৱ কোচ স্পেশাল জাজ আদালতে আজি এটা ৰায়দান প্ৰদান কৰে আৰু কনভিকশ্যন দিয়ে আসামী ছয়মুদ্দিন শেখ ঘটনাটো এনে ধৰণৰ যে 12/9/2020 তাৰিখে সন্ধিয়া 7টামান বজাত মাইনৰ ছোৱালীত 10-11 বছৰৰ ছোৱালীজনীয়ে দোকানত এটা চানা বা আচাৰ ধৰণৰ কিবা কিনিব গৈছিলে তেতিয়া তেওঁ আসামীজনে অকলে পাই তাক দোকান বন্ধ কৰি আছিলে ছোৱালীজনীক ভিতৰত লৈ তাক ৰেপ কৰে আৰু হেতুৰে তাৰ পিছত ভিক্টিমৰ দেউতাকে FIR দিয়ে বগৰীবাৰী থানাত আৰু গোচৰটো ৰেজিষ্টাৰ হয় বগৰীবাৰী PS কেছ নাম্বাৰ 122/2020 আণ্ডাৰ সেকশন 376 AB IPC ৰিটুইট সেকশন 6 অফ পক্সো তাৰপিছত চাৰ্জশ্বিট দিয়াৰ পিছত আমাৰ আদালতত স্পেশাল কেছ 32/20 হিচাপে কেছ ৰেজিষ্টাৰ হয় যোৱা 11/11/2022 তাৰিখে এই নৱেম্বৰ মাহতে আৰ্গুমেণ্ট হ'লে আৰু আজি ৰায়দান প্ৰদান কৰে মহামান্য আদালতে জয়দেৱ কোচ স্পেশাল জাজে আজি ৰায় দিয়ে আৰু আসামীজনক 20 বছৰ সশ্ৰম কাৰাদণ্ডৰ দণ্ডিত কৰে লগতে 20,000 টকা জৰিমনা হিচাপে দিয়ে যদি জৰিমনা নিদিয়ে জৰিমনা অনাদায়ে আকৌ সশ্ৰম 1 বছৰৰ কাৰাদণ্ড বিহে এই ঘটনা কেতিয়া হৈছিল স্যাৰ এইটো ঘটনা 12/9/2020 তাৰিখত সন্ধিয়া 7টামান বজাত আছিলে ছয়মুদ্দিন শেখ আৰু তেওঁৰ গাঁও আছিলে ছাতাগুৰি পাট্টু থানাটো বগৰীবাৰী থানা অন্তৰ্গত বয়সটো 60 এবক ঘটনা কেতিয়া হৈছিল স্যাৰ ঘটনাটো হৈছিলে আপোনাৰ 12/9/2020 তাৰিখে 20 বছৰ কাৰাদণ্ড 20 বছৰ কাৰাদণ্ড দিলে আৰু 20,000 টকা জৰিমনা অনাদায়ে 1 বছৰ আকৌ কাৰাদণ্ড আপোনাৰ নাম কি আছে মোৰ নাম মঞ্জিত কুমাৰ ঘোষ স্পেশাল PP কোকৰাঝাৰ नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।